বিহু আজি নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে ভোগালী বিহুৰ মই সকলোকে হিয়া ভৰা ওলগ জনালোঁ। অলপ চলিছে আৰু মই আপোনালোকক দেখুৱাই যাম আজি কি কৰোঁ। যিহেতু আজি উৰুকা হয়, আজি আমি গধূলি ঘৰতে খানা খাম আৰু একেলগে দেখুৱাই যাম। চাই যাওক আয়োজন কেনে চলিছে, বলক। বনাই আছে আমাৰ মেজি বনাই আছে, একদম লাগি আছে কামত। তেল পিঠা বনাই আছে, মই আপোনালোকক দেখুৱাই আছোঁ। খুৰীমাই বনাই আছে তেল পিঠা। এয়া খুৰীমাৰ তেল পিঠা, খুৰীমাই বনোৱা। আছে আপোনালোকক মই দেখাই আছোঁ। এয়া ধুন দাদা লাগি আছে আৰু আমাৰ পেটলা লাগি আছে। মটু ভাই, আমাৰ মটু ভাই। এতিয়া খাম চাহ, মা আৰু মোৰ প্ৰিয় গাখীৰ চাহ। মই বনাম আৰু পিঠা লাৰু যি আছে চব আমি খাম। চাই থাকক, চাহ খাম। আগৰ হৈ গ'ল, দেখুৱাই আছোঁ। আমার মেজি হৈ গ'ল কমপ্লিট, আমাৰ মেজি। লাগিছে জনাব, আৰু আপোনালোকেও মেজি বনালে নে কমেণ্ট কৰিব। বিহু আজি আপোনালোকে পিঠা চিঠা বনালে নেকি? মোক পাহৰি গৈছে নেকি? মই বৰমা, আমাৰ মা আৰু বৰমা পিঠা বনাইছে। আপোনালোকে বনালে নে নাই? মাজনী পিঠা খাইছে ইয়াত। মোৰ ভিডিঅ' মোবাইলটো লৈ কিনে ভিডিঅ' কৰি আছিলে। বৰমাই বনোৱা পিঠা ন? বনাই আছোঁ আমি পিঠা, আৰু পিঠা বনাইছোঁ বনাওক দেখুৱাই আছোঁ। এতিয়া ঘিলা পিঠা বনাই আছোঁ। ঘিলা পিঠা বুলি কয়নে আপোনালোকে, কি বা কয়? আমি ঘিলা পিঠা বুলিয়ে কওঁ। টান পিঠা। আৰু আমাৰ খানাৰ মাছ দেউতাই ৰাতিপুৱাই আনিছিলে, মই আপোনালোকক দেখুৱাওঁ। সেয়া মাছ আমি ৰাতি খাম বনাই। ভকুৱা মাছ দেউতাই আনিছে ৰাতিপুৱাই খাম। আৰু এতিয়া পিঠা বনাই আছোঁ মই। পিঠা বনোৱা ঘিলা পিঠা হৈ গ'ল। এইয়া মই বনাইছোঁ। আকৌ দিলোঁ। এইখিনি লাষ্ট, আৰু এইখিনি হোৱাৰ পাছত হৈ যাব আমাৰ ঘিলা পিঠাটো। খুৰীমাই গ্লাছ পিঠা বনাই আছে। এইকেইটা গ্লাছ পিঠা। গধূলি হৈ গ'ল, আমাৰ খানাৰ আয়োজন চলি আছে। কি কৰি আছে? আমাৰ মায়ে কাটি আছে
পানীলাও মই দেখুৱাই আছোঁ পানীলাও কাটি আছে আৰু খুৰাই ভাজি আছে এইফালে মাছ কাটি আছে পানীলাও আমাৰ মাছ বনাব পানীলাওৰে সেইকাৰণে কাটি আছে ইয়াতে ব্ৰইলাৰ মাংস ধুই আছে এয়া ব্ৰইলাৰটো আমি পুৰি খাম এই মাংসত মছলা ঢালি আছে মই খানে से मतलब है बाकी छोड़ो এয়া আমাৰ মাছ ভাজি আছে পুৰাই মাছ ভাজি আছে ছাগলী মাংস ব্ৰইলাৰ মাংস হৈ আছে ছাগলী মাংস এয়া ছাগলী মাংস হ'ব হৈছে আৰু হৈছে প্ৰায় আৰু ইফালে পুৰি আছোঁ এইখিনি মানে লাষ্ট আৰু মানে এইখিনি হ'লে আমি এই পুৰি আছে ধুনদাদাই খাম হৈ গ'ল আমাৰ এতিয়া আমি খাম এতিয়া আমি খাবৰ কাৰণে তৈয়াৰ হৈ গৈছে একদম ফ্ৰাই চিকেন চাহৰে লগতেও আছে নাই কিবা মিলাই খোৱালো বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো চাহৰে লগতেও আছে নাই কিবা মিলাই খোৱালো বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো ঐ কলি যাই হানি জানি নাচিলে ঐ চুৰণত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খোৱালো এতিয়া আমাৰ মাংসখন প্ৰায় হ'লে আৰু ইমান নাছিলোঁ এতিয়া মাংসখন হ'লে আৰু আমি ভাত খাওঁ আৰু হৈছে প্ৰায় দেখিলে আমি ইমান নাছিলোঁ সকলোৱে এতিয়া আৰু মানে ভাত হৈ গ'ল মাংস হৈ গ'ল চব হৈ গ'ল এতিয়া আমি চবেই খাম একেলগে চাই থকা আমি বহুত নাছিলোঁ উৰুকা বুলি এয়া ছাগলী মাংস আৰু এয়া ব্ৰইলাৰ ভাত খাই একদম ফিনিছ ভাত খালোঁ এতিয়া ভাগৰ লাগি গৈছে একদম খাই ছাগলী মাংস মুৰ্গীৰ মাংস মাছ চব খাইছোঁ আপোনালোকে খালেনে আজি চবেই খানা খাইছেনে কমেণ্ট কৰিব এতিয়া চব গ'ল পেহীহঁত আহিছিলে পেহীহঁতেও খাই বৈ গ'ল আমিও চবেই খালোঁ এতিয়া ভাগৰ লাগিছে গুড নাইট আৰু ভিডিঅ'টো চাই কেনে লাগিলে জনাব আপোনালোকে উৰুকাত কি কৰিলে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব বাই বাই